হাই ফ্ৰেণ্ডছ, মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত ৰত্নই লগৰজনৰ আগত কি চক্ৰবিহুত সোমালো তাৰ পৰা ওলাও কেনেকৈ বুলি কৈছিল আৰু মেইন দোষী কেইটাৰ লগত ভাল সম্পৰ্ক থকা কেইটাক দোষী সজাই জেলত ভৰাই থৈছে। মোৰ বাবে এতিয়া দাদা বাহঁতে যদি হাৰাশাস্তি খাব লগা হয় তেতিয়া কি হ'ব বুলি ভাবি থাকিব আৰু সেইটো মই কেতিয়াও হ'বলৈ নিদিওঁ বুলি কোৱা দেখিবলৈ পাব। আজিৰ খণ্ডটোত ৰত্ন ঘৰলৈ গৈ থাকিব আৰু তেতিয়া মানুহ এজনে ৰত্নক তোক মই সেইদিনাই মাতিছিলো কিয় নগলি, আমাৰ পইচাবিলাক মাৰা গ'ল বোলে, টিভিৰ নিউজত দেখিছো বুলি ক'ব। এতিয়া আমাৰ পইচাবিলাক ঘূৰাই দে বুলি ক'ব আৰু তেতিয়া ৰত্নই একো নোকোৱা দেখি মানুহজনে ৰত্নক গালি পাৰিব আৰু তেতিয়া ৰত্ন চিন্তাত পৰিব। এতিয়া বৰ ৰত্নই কি কৰিব দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ শুনে পুৱতি গাটো মালিচ কৰি দিব আৰু তেতিয়া পুৱতিয়ে মুখেৰে বকি বকি মালিচ কৰি থাকিব আৰু শেৱালিয়ে সি পুৱতিয়ে শুনক মালিচ কৰি থকা দেখি মনটো বহুত বেছি ভাল লাগিব। এতিয়া বাৰু পুৱতিয়ে শেৱালিক বেয়াকৈ ক'ব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে আকৌ ৰত্নই আজি ঘৰলৈ গৈ মই এতিয়া কি কৰো, ইমান পইচা কেনেকৈ দিম বুলি ভাবি থাকিব আৰু মোৰ কাৰণে যদি দাদাহঁতক পুলিচে লৈ গৈ হাৰাশাস্তি কৰে তেতিয়া কি হ'ব বুলি চিন্তা কৰি থাকিব আৰু উপায় একো নেদেখি ৰত্নই চুইচাইড কৰিবলৈ ল'ব আৰু সেইখিনি সময়তে সোণহঁত আহিব। এতিয়া বাৰু ৰত্নক কি কৰিব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।